আজি যেহেতু মঙ্গলবাৰ সেইবাবে মানে এয়া আলু পিঁয়াজ এনেদৰে চব্জি বনাম বুলি ভাবিছোঁ কেঁচা জলকীয়া দি আৰু এয়া অকণমান বেঙেনাও ফ্ৰাই কৰি বেঙেনাবোৰ কাটি পানীত ভিজাই থৈছোঁ আৰু আনফালে এয়া কেৰাহী এখন কাটি তেল দিছোঁ আৰু এতিয়া মই বেঙেনাখিনি ফ্ৰাই কৰি লওঁ বেঙেনাখিনি ফ্ৰাই কৰি হয় মানে আনফালে মই এয়া আলুখিনি কাটি কৰি লওঁ আৰু এইফালে এয়া দালি ৰেডি হৈ আছে দালিখিনি পিছে মায়েহে বনাইছে দেই মই বনোৱা নাই আৰু কৈছোঁ আজি যিহেতু মঙ্গলবাৰ একদম নিৰামিষ হ'ব সেইবাবে মানে একদম ভাত দালি আৰু বেঙেনা ফ্ৰাই আলু ভাজি এনেদৰে খাব লাগিব আৰু তেন্তে এতিয়া বেঙেনাকণ ফ্ৰাই কৰি লওঁ চাই যাওক তেন্তে ভিডিঅ'টো শেষলৈকে বেঙেনা কেইপিচ পানীৰ পৰা উঠাই ধুনীয়াকৈ নিমখ হালধি সানি এনেদৰে তেলত বহাই দিলোঁ আৰু ইয়াতে এটা পিঁয়াজো কাটি দি দিম আৰু এয়া মোৰ বেঙেনা ফ্ৰাই ৰেডি হৈ গ'ল আৰু আমাৰ বেঙেনা ফ্ৰাই কৰিলে মানে বেঙেনাখিনি ফ্ৰাই কৰি হোৱাৰ সময়ত অলপমান পিঁয়াজ খিচখিচিয়াকৈ কাটি দিব লাগে তেতিয়া খাই বহুত ভাল পায় সকলোৱে আৰু এইফালে এয়া মোৰ আলু ভাজিও ৰেডি হৈছে প্ৰায় আৰু এতিয়া ভাবিছোঁ অকণমান পদিনাৰ চাটনি বনাওঁ অলপমান পদিনা আনি থোৱা আছে এয়া কেইবা সাজো খোৱা গ'ল আৰু এইখিনি ভাবিছোঁ আজি শেষ কৰিম বুলি ধুনীয়াকৈ চাফা কৰি ধুই কৰি ফ্ৰিজত থৈ দিছিলোঁ আৰু এতিয়া এইখিনি পদিনাকে 3 সাজমান খোৱা গ'ল আৰু আজি এইখিনি শেষ কৰিব লাগিব তেতেলী আৰু কেঁচা জলকীয়া দি ধুনীয়াকৈ এইখিনি চাটনি বনাম এতিয়া আৰু এনেদৰে তেলটো মাজতে ৰখাই আলুখিনি চাইড কৰি আৰু এই আলু ভাজিখিনি মই ধুনীয়াকৈ এখন প্লেটত উঠাই ল'লোঁ আৰু এতিয়া তেন্তে চাটনিখিনি বনাই লওঁ পদিনাৰ আজি মানে বিশেষ আপোনালোকক দেখুৱাব লগা একো নাই তেনেই সাধাৰণ এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াইছোঁ আৰু এইফালে এযোৰ ধুনীয়া কাপোৰ চিলাই আছোঁ সেয়া কাপোৰযোৰ মানে কালাৰত মিলাকৈ ফলছ নাছিল মোৰ তাত এই পাতল গুলপীয়া ফলছটোকে লগাই দিলোঁ আৰু যিহেতু জিলিকি নাথাকে তল চাইডেহে থাকিব আৰু ইয়াত এতিয়া দহি বাতিব লাগিব আৰু এইযোৰ ৰঙা কাপোৰযোৰ এগৰাকীয়ে লৈছে আৰু এইকেইযোৰ কাপোৰ মোৰ লগত আছে আৰু এইটোতো আছে কেইযোৰমান বৰ্তমান এযোৰ এগৰাকীয়ে নিছেহি সেইবাবে আহোঁতে মানে ভিডিঅ'টো দেখুৱাই দিলোঁ আৰু আজি তাৰমানে ইমানেই বতাহ দি আছে একদম কেউফালে দৰ্জাৰ খিৰিকী নিজে নিজে বন্ধ হৈ যোৱাৰ দৰে হৈছে ভিতৰত মানে আন্ধাৰ হৈ গৈছে বাৰে বাৰে দৰ্জাৰ খিৰিকীবোৰ নিজে নিজে বন্ধ হৈ গৈছে লাইট দিহে মানে কাম কৰিব লগা হৈছে দিনতে আৰু ইয়াৰ পৰা তেতেলী অকণ লৈ লওঁ এইসোপা তেতেলী আনি একদম এনেদৰে চিচাৰ বৈয়ামত ভৰাই থৈ দিছোঁ আৰু এতিয়া মই পুদিনৰ পেষ্টটো বনাই লওঁ আৰু এয়া পুদিনা চাটনি পুৰা ৰেডি হৈ গ'ল আৰু এয়া পুদিনা চাটনিখিনি ৰেডি হৈ গ'ল এটা বাটিত ধুনীয়াকৈ উলিয়াই দেখুৱাই দিলোঁ আৰু বেঙেনা ফ্ৰাই এয়া আলু ভাজি আৰু লগতে আছে অকণমান বেহুৱা পুদিনাখিনিৰ পিছতে মই কেৱল ইয়াত কেঁচা জলকীয়া দুটা আৰু অকণমান চেনি আৰু অকণমান নিমখহে ব্যৱহাৰ কৰিছোঁ বেলেগ একো দিয়া নাই আৰু এতিয়া আমাৰ দুপৰীয়া খাবৰ বাবে কাঁহীখন ৰেডি হৈ গ'ল এয়া অকণমান বেহুৱা আলু ভাজি আৰু পুদিনাৰ চাটনি বেঙেনা ফ্ৰাই আৰু এয়া মচুৰ দালি আৰু এনেদৰে নিৰামিষকৈ চিম্পল থালিখন আমি আজি দুপৰীয়া খালোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ কেতিয়াবা এনেদৰে চিম্পলকৈ ভাত সাজ খায়ো খুবেই ভাল লাগে
আৰু ভাবিলোঁ কেইবাদিনো যিহেতু কোনো ধৰণৰ ভিডিঅ' কৰা নাই সেইবাবে ব্লগটো আৰম্ভ কৰোঁ আৰু চিম্পুল হ'লেও নিৰামিষ হ'লেও মানে আপোনালোকক দেখুৱাই নিলোঁ আৰু আজি দুপৰীয়া কিনো খালোঁ কেনেকৈ বনালোঁ সকলোৱেতো এইবোৰ বনাই থাকে সদায় খাব জানে তথাপিও আমি ঘৰুৱা কাম বন কৰা মানুহবোৰে এইবোৰকে দেখুৱাই আপোনালোকক অকণমান আমনি কৰোঁ আৰু নহ'লেনো কি ভিডিঅ' কৰিম আৰু এয়া অকণমান আচাৰো লৈ ল'লোঁ মই পিছে বতৰত যেনেকুৱা যি বস্তুৱে নোলাওক মই অকণমান আচাৰ বনাই আৰু এয়া মোৰ আচাৰ বজাৰখন দেখিছেনে ইয়াত কেইবাবিধো আচাৰ আছে ইয়াৰ পৰা মই অকণমান বগৰী আচাৰকে ল'ম বুলি ভাবিছোঁ যিহেতু এইকেইদিন পুৰা গৰম পৰিছে গৰম আহিছে আৰু টেঙাবোৰ খাই এতিয়া ভাল লগা হ'ব বেছিকৈ আৰু এতিয়া মই ভাবিছোঁ আমাৰ ফুলবোৰ অকণমান আপোনালোকক দেখাই দিওঁ যিহেতু ফুলবোৰে সদায় এটা নতুন ৰূপ লয় আৰু সেইবাবে ভাবিলোঁ আপোনালোকে মোৰ ফুলনিখন বহুতে হয়তো আগতে দেখিছে তথাপিও মই দিনে দিনে ফুলনিখন নিতৌ এটা বেলেগ ৰূপত দেখা পাওঁ সেইবাবে আপোনালোককো দেখাই দিব ওলালোঁ আৰু চাওকচোন মোৰ ফুলবোৰ বৰষুণ পাই কিমান ধুনীয়াকৈ ফুলি আছে এয়া মানি প্লেন এনেদৰে ভিতৰতে এনেদৰে পানীত থৈ দিছোঁ এইবোৰ পাথৰৰ গুটি দি পেলাই এনেদৰে থৈ দিছোঁ খুবেই ধুনীয়া হৈ আছে দেখিবলৈ আৰু এয়া লাফিং বুদ্ধা ওচৰতে থৈ দিছোঁ লাফিং বুদ্ধাক আৰু এইফালে এয়া দেখিছেনে পানীত ধুনীয়াকৈ শিপা আহিছে এইবোৰ পাতফুল এই পাতবোৰো দেখি মোৰ খুবেই ভাল লাগে হালধীয়া সেউজীয়া এনেদৰে থাকে এয়া পানীতে ধুনীয়াকৈ আছে আৰু এইজোপা গোলাপ দেখিছেনে ৰঙা আৰু গুলপীয়া একেলগে এজোপাতে ফুলি আছে ধুনীয়াকৈ এতিয়া বলকচোন বাহিৰৰ ফুলবোৰ এবাৰ দেখাই দিওঁ আপোনালোকক পিছে এইমাত্ৰ যেন ভিতৰত দেখুৱাই দিলোঁ গোলাপ ফুলজোপা 5 বছৰ ধৰি একেৰাহে ফুলি আছে তাৰ কাৰণটো কিনো আপোনালোকে জনাবচোন দেই ভিডিঅ'টো শেষলৈকে চাব আৰু কাৰণটো জনাই কমেণ্ট কৰিব